হেৰি কৰি আছে চৰপাৰখিনি আমি বহুত ভৰি ইমান লেতেৰা হৈ গৈছে চুৰ বদমাছ চিনি নাপাওঁ আৰু ৰাম ৰাম আপোনালোকে দেখা পাইছে চাগে ভিউ কেনেকা নদী আহিছে ৰাহুল দা জেগা নাই শ্বৰ্ট বাট এয়া নিউ ব্লগ এইটো আপোনালোকক চিনাকি কৰি দিম অসমৰ জনপ্ৰিয় ডিম্পু বৰুৱা তাৰ ভায়েকে কিবা ৰাম ৰাম কৰবা আছে এতিয়া চিনি নাপাওঁ আৰু হয় শ্বৰ্ট পাত গছ এইফালে চিনি নাপাওঁ আৰু শ্বৰ্ট পাত গছ ৰাখিলে কেলা হয় মোক ৰাখিলে মোক আজি আমি পাহাৰ ফুৰিব আহিছিলোঁ কিবা ঔষধ বিচাৰি মানুহ এটা ঠাইত এতিয়া ইয়াতে মানুহটো আছে ইয়াতে আছে বেজটো তো ডিপুৱে নিব আহিছে নাই আছে ঢুকাই দিবি জলদি আছো না লাগতিয়াল ইয়াত আছে মানুহটো এইফালে ক'ৰবাত আছে জংঘলত সোমাইটো বাবাটো দেখা নাপায় জংঘলীয়া বাবা হয় এইটো এই ডিপু ইয়াৰ কাৰণে নিব আহিছোঁ আমি বহুত কষ্ট কৰি আছে আমি এতিয়া বহুত পাহাৰৰ ওপৰত আছোঁ এতিয়া ৰাহুল দা আমি ৰাহুল দা সৈতে আহিছোঁ এই জেগাটোত ৰাহুল দা সৈতে আমি ইয়াত আহিছিলোঁ ফাইনেলি আহি লৈ পেলাই ইয়াৰ ঔষধ নিবাইছোঁ ইয়াৰ কাৰণে নিবাইছোঁ আৰু আমাৰ লগত সম্পৰ্ক আছে ইউটিউবাৰ লগতে ৰাহুল আছে মানুহজন এতিয়া আহিব আৰু ই আহিছে আহি আছে এইফালে চাব পাৰোঁ ই আহি আছে পনীৰ দাদা এইটো জংঘল বাবা বুলি কোৱা হয় এই ঔষধ লাগে আমাক কিপাটোহে লাগিছিলে শ্বৰ্ট পাতত শিপা দিব শ্বৰ্ট পাত জোক খুৱাই দিছে ইয়াৰ জংঘল বাবা জোক এনেকৈ মাৰা হৈ যা বহুত ডাঙৰ জংঘল হয় অৰণ্যৰ মাজত ইয়াত দেখা বহুত দূৰত আগত যাব নোৱাৰে বহুত ডাঙৰ খাল আছে এইটো কাৰণে সিহঁতে গৈছে শ্বৰ্ট পাতখিনি ভুলো এই শিপা হ'ব নহ'বা কি শিপা হ'ব কাটিলো এইখিনিতে কাটিলো দিম ইয়ে হ'ব ন তুমি আকৌ লৈ যাওঁ সৰকি আকৌ কিবা পালি এইটো শিপা লৈ গুচি চুৰ যাত চালা আমাৰ পাহাৰত আহে চুৰ বদমাছ ক'ৰবাত দেখিলেকে মাৰিবি ইয়াক শিপাৰ পৰ্যন্ত চুৰ কৰে ভৰি ইমান লেতেৰা হৈ গৈছে তাৰপাছত এতিয়া যাম ধুবা ভৰি তাৰপাছত এইদিকে আছে দংটো এদিকে দংটো যাম ভৰি ধুমগৈ দংডালত এতিয়া দংটো আছে ভৰি ধুৱাইছোঁ আমি অ' মাই গড ইমান ওখ নাইবা দিব যেনেকৈ হাবি দিব কিমান দহ আপোনাৰ এয়া হেৰি ধুবাইছে এতিয়া মোকো ডাকিলে এয়া ধুবাইছে বৰ্তমান
শিপাত হৈ আছে আপোনাৰ এয়া বহুত ডাঙৰ বেচ এয়া আমাৰ গাঁৱৰ নতুনকৈ শিকিছে বেচটো মানে আপোনালোকে দেখা পাইছে এফালেও পুখুৰী এফালেও বহুত কুইণ্টেলৰ মাছ আছে, এফালেও বহুত মাছ। আপোনালোকে এনেকুৱা পুখুৰী খান্দি মাছ পুহিব পাৰে, ভৱিষ্যত বহুত টকা অৰ্জন কৰিব পৰা। আমি ইয়াত বহুত টকা লয়, বহুত পইচা লয়। এতিয়া আমি ফাটা চোলাৰে ঘূৰি ফুৰিছোঁ বেয়া দিলে। ফাইনেলি হৈ গ'ল, আমি এতিয়া যাওঁগৈ। কি নিবাইছিলোঁ এয়া আহিছোঁ ঘৰত। এতিয়া হৈ গ'ল, শিপা পৰ্যন্ত বিচাৰি চব হৈ গ'ল। দীপু এতিয়া বাচাব তাৰ গাৰ্লফ্ৰেণ্ডক মৰম হৈ আছিলে। আমি বহুত ওপৰত আহিছোঁ, এয়া উঠি এয়া বহুত ওপৰত বহুত আছে বহুত। ফাইনেলি হৈ গ'ল, আমি এতিয়া যাওঁগৈ। কি নিবাইছিলোঁ এয়া আহিছোঁ ঘৰত। এতিয়া হৈ গ'ল, শিপা পৰ্যন্ত বিচাৰি চব হৈ গ'ল। আপোনালোকে দেখা পাইছে এফালেও পুখুৰী এফালেও বহুত কুইণ্টেলৰ মাছ আছে, এফালেও বহুত মাছ। আপোনালোকে এনেকুৱা পুখুৰী খান্দি মাছ পুহিব পাৰে, ভৱিষ্যত বহুত টকা অৰ্জন কৰিব পৰা। আমি ইয়াত বহুত টকা